নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ' স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই চাইলেণ্ট বক্সটো কৈ দিওঁ। কালি খুৰা এটা ভাড়া ঘৰত থাকিলোঁ। এতিয়া আমি মাছৰ নামঘৰত শৰাই বস্তুখিনি দিবলৈ যাম। শৰাই বস্তুখিনি আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ ধৰক। আৰু শৰাই বস্তুখিনি দি আহি আকৌ ইয়ালৈ আহিম খুৰাহঁতৰ লগত হৈ যাব লাগিব। শৰাই বস্তুখিনি দেখাইছোঁ আপোনালোকক। ভাইটি আছে, ভাইটিয়ে মই এতিয়া ধুনীয়াকৈ শৰাই বস্তু দি থৈ আহোঁগৈ। বলক আপোনালোক। এই খুৰাই শৰাই বস্তু লৈ গৈ আছে। এতিয়া ধুনীয়াকৈ শৰাই বস্তুখিনি দিম, আকৌ ঘৰত আহিম। ঘৰত আহি খুৰা খুৰীহঁতৰ চবৰ লগতে একেলগে যাম শৰাই দিবলৈ। ঠিক আছে। এই দোকানত বন্তি বিকি আছে দেখিছে আপোনালোকে। এতিয়া নামঘৰ পাই গ'লোহি। এতিয়া ভিতৰলৈ সোমাই যাম ধুনীয়াকৈ। বলক। অঁ ক'ত নাই নহয়। অঁ খুচুৰা কৰি দিব লাগিছিলে। এতিয়া নামঘৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। নামঘৰ সিহঁতে এইফালে বন্তি লগাই আছে মানুহে ধুনীয়াকৈ। কৃষ্ণ নামঘৰ। এতিয়া নামঘৰত ধুনীয়াকৈ ভিতৰত গৈ শৰাই বস্তুখিনি দি লওঁগৈ। তাৰপিছত আকৌ ঘৰলৈ যাম। ঘৰত গৈ খুৰা খুৰীহঁতৰ চবৰ লগতে একেলগে আহিম। মাও আহিব, চবৰ লগত দেখা শৰাই বস্তুখিনি দি ল'লোঁ। এতিয়া ধুনীয়াকৈ শৰাই দিয়া হৈ গ'ল। আমি এতিয়া ৰুমত যাওঁ, ভাইটিহঁতৰ ঘৰত মানে। তাতে গৈ অলপ ৰেষ্ট ল'ম। ৰেষ্ট লৈ আকৌ নামঘৰলৈ আহিম। কৃষ্ণ। এতিয়া ঘৰ পাই গ'লোহি, ৰুম। এতিয়া ধুনীয়াকৈ অলপ কিবা এটা খাই বৈ অলপ ৰেষ্ট ল'ম। তাৰপিছত আকৌ নামঘৰলৈ যাম। শৰাই দি আহি হৈ গ'ল। এতিয়া অলপ ৰেষ্ট ল'ম ধুনীয়াকৈ। ইয়াৰ নামত শৰাইখন দিয়া হৈছে, মানে বহুত দিন হ'ল আগবঢ়াই থোৱা। আজি প্ৰায় হ'ল হ'ব কেইবছৰমান। সেইকাৰণে শৰাইখন দি দিছোঁ। মানে বেছিদিন আগবঢ়াই থ'লে বেয়া ন, সেইকাৰণে এতিয়া শৰাইখন দি দিছোঁ। আৰু ইয়াৰ পৰীক্ষা আছে, পৰীক্ষা যাতে ভাল হৈ যায় তাৰ, সেইকাৰণে পূৰা শৰাইখন দি দিছোঁ। তাৰ পৰীক্ষা ভাল হওক যাতে। এতিয়া ধুনীয়াকৈ অলপ ৰেষ্ট ল'ম। ৰেষ্ট লৈ কিনে আকৌ নামঘৰলৈ যাম। তাতে অলপ নাম ল'ব, তাত ল'ব ধুনীয়াকৈ আকৌ ঘৰত আহি যাম। শৰাই দিয়া আগত ইয়াৰে আকৌ মই চিভিল আহিবলগীয়া হৈছে। এই অকণমান সমস্যা হৈ আছে, চিভিল দেখাই লওঁ। কি কয় নাজানো আৰু। পুৰণা চিভিল আহিছে যোৰহাট, তাত দেখাই লওঁ কি কয় চাওঁ। এখন হৈছে যোৰহাট পুৰণা চিভিল, বিষ্টুৰাম বৰুৱাৰ ৰাজ্যিক চিকিৎসালয়, যোৰহাট। টিকট কাটি ল'ব লাগিব। তাত টিকট কাটি ভিতৰত দেখামগৈ। ভাল লগা নাই এখন। মোৰ ফোনত কোনে ভিডিঅ' কৰিছে দেখিছেনে? কি হ'ল, মোৰ ফোন গায়ব কৰি দিলে। এতিয়া পূৰা বজাৰৰ মাজে মাজে ঘূৰি ফুৰিছোঁ। চিভিললৈ আহি মই টিকট কাটিলোঁ, কিন্তু চিভিলত নেদেখালোঁ। মানে ইমাৰ্জেঞ্চি হৈছে, মই আকৌ শৰাইত পাবগৈ লাগে, সেইকাৰণে টিকটটো কাটিলোঁ কিন্তু নেদেখালোঁ। তাত মানুহৰ পূৰা ভিৰ, সেইবিলাক पूरा भीड़ मानो सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनों जरा जिस्म का शौक नहीं, दिल दीवाने तेनों बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब तुझे रब की कोई खोज नहीं। খোলা পিন্ধি আহিবলৈ গৈছে, মানে ভাইটি স্কুললৈ যাবগৈ লাগিব, সেইকাৰণে খোলাকৈ পিন্ধি আহিছোঁ। ডাইৰেক্ট তাত আশীৰ্বাদ এটা ল'ম আৰু গুচি যাম আকৌ ডাইৰেক্ট। নামঘৰ পাই গ'লোহি। এতিয়া ধুনীয়াকৈ চেণ্ডেল থৈ লওঁ। মোৰ চেণ্ডেল থৈ লৈছোঁ। এতিয়া ভিতৰলৈ সোমাই আহিছোঁ ধুনীয়াকৈ। খোলা পিন্ধি আহিবলগীয়া কি হয় নাজানো আৰু দেই। কিবা যদি একো নহয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভিতৰলৈ সোমাই কৃষ্ণ। আমি এতিয়া ভাইটিহঁতৰ স্কুল পাইছোঁহি, মানে এই পঢ়া হায়াৰ ছেকেণ্ডেৰী, সেইকাৰণে হায়াৰ ছেকেণ্ডেৰীটো স্কুল বুলিয়ে কয় আপোনালোকে জানে। হায়াৰ ছেকেণ্ডেৰী স্কুল বুলিয়ে কয়, হায়াৰ ছেকেণ্ডেৰী কয় ছেকেণ্ডেৰী স্কুল। এতিয়া তাৰ স্কুল পাইছোঁহি। ভাইটি ক'ত পঢ়া? লুইট ভেলী। ই পঢ়ে লুইট ভেলী একাডেমি। এখন লুইট ভেলী একাডেমি এখন দেখিছে, লুইট ভেলী একাডেমি। তাৰ ভিতৰলৈ সোমাই যাওঁ আমি ধুনীয়াকৈ। সেইখন লুইট ভেলী একাডেমি গেট। সেইফালে চেষ্টাকৈ শুনাৰ লগত এখন হৈছে লুইট ভেলী একাডেমি গেট। এতিয়া সোমাই গৈছে ভিতৰলৈ। বলক চাওঁচোন কি হয় লুইট ভেলী একাডেমি। গেটখন মাৰি দে, চলো।
এতিয়া ভিতৰলৈ যাওঁ। ভিতৰত কি হয় নাজানো আৰু আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। চাইলেণ্টকৈ যাওঁ, স্কুল হয় ন, চাইলেণ্ট যাব লাগিব। পুৰা চিঞৰি চিঞৰি কথা ক'ব নোৱাৰি, সেইকাৰণে চাইলেণ্ট যাওঁ, আপোনালোকক দেখাম। ঠিক আছে বলক। ইয়াৰ কামত আহিলোঁ কিন্তু আমাক বহি থাকিবলৈ দিছে। চাওঁচোন কি হয়, কিমান টাইম বহিব লাগিব নাজানো বাৰু। ইয়াৰ কাম হোৱা নাই এতিয়া, আমি এতিয়া বহি লওঁ অলপ। ধুনীয়াকৈ বহি ৰেষ্ট লওঁ। খাই আহিছিলোঁ পূৰা, পেটটো বিষাই গৈছে, সেইকাৰণে অলপ ৰেষ্ট লৈ লৈছোঁ। এয়া ছাৰ আহি গ'ল, এয়া কি কথা নাজানো আৰু। বহি এটা থাকোঁ, মই ইয়াতে বহি থাকোঁ, এই কামটো কৰি আহে ছাৰৰ লগত। ইয়াতে যাওক। এতিয়া মই অকলে থাকিবলগীয়া হৈছে। ভাইটিক লৈ গ'ল, কিবা ক্লাছ কৰিছে ন, তাক এক্সট্ৰাকৈ ক্লাছ কৰি দিছে। এতিয়া কি কৰিব আৰু, বেছি চিঞৰি কথা ক'ব নোৱাৰোঁ। লাহে লাহে কৰি মোবাইলকে টিপি থাকোঁ আৰু উপায় নাই। লুইত মেলি একাডেমিখন এখন ভাল যোৰহাটৰ ভিতৰতে এখন ভাল হায়াৰ ছেকেণ্ডেৰী স্কুল, তাত আপোনালোকে পঢ়িবলৈ আহিব পাৰে। ধুনীয়া হয় স্কুলখন, ঠিক আছে। ভাইটি অংক শিকাই হৈ গ'ল বোলে। এতিয়া আকৌ আমি ঘৰত যাওঁ, ঘৰত যাই কেনে অলপ শুই ল'ম ধুনীয়াকৈ। গৈ আকৌ খুৰাহঁতৰ ঘৰত যাবগৈ লাগিব, মানে দিলীপ খুৰাৰ ঘৰত যাম। লুইতবেলি একাডেমি নাহি মোৰ অৱস্থা যিটো হ'ল, ইয়াৰ লগত ৰৈ মই বহি থাকিবলগীয়া হৈছে। ই ক্লাছ কৰি আছে, মই বহি আছোঁ, অৱস্থা বেয়া মোৰ। এতিয়া মিক্সাৰ খাই লওঁ দাদাৰ তাত, মিছল তেনেকৈ মিছল বনাই আছে দাদাই, দেখিছে মজা। জ্বলা সৰহকৈ দিব দেই, খালি এভাগত জ্বলা কম দিব। এভাগত জ্বলা সৰহকৈ দিব, এভাগত কমকৈ দিব। জ্বলাটো ধৰ এইটো এই মোৰ আজি যদি ইমানটা সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ অকণমান